500কে চলম দুবাই মুম্বাই সব যাম কাষত এটা আঁতি বহি ল'ম এনেকুৱা ষ্টেৰিং ঘূৰম খালো এংকেও সময়টো নাজো আছিল তালা কি দিন পড়ছে কোনো এটা নাই সময়টো নাই উমেশও নাই মোৰ বিয়া টকাত খাই মাৰো বুঝছো ক'ত হাগিছা চৰকাৰে লেট্ৰিন দিয়া নাই চাওঁ পকা চপৰাই দি মুচপা ধৰছি বাছা জ্বালা ভাঙিম ৰ যাই পেলাই ৰ হাগে হিয়ে পথাৰ খানো মাছ যা বুলি কৈছে ঘৰত যা নাই মৰি আছো তেনেকুৱা হাগবে আছি কোন নাই কোন পাৰা মৰি আহিলি তই এনেকৈ যে আহিকে গাত তই জাপ পাইছে অলপ মাৰি আহিবি নৰা দে হ'ব দে মই গম নাপাওঁ না নাই মৰি আছো দিনটো যায় নাই দে ব তে অলপ দেছো হাই জাপ মাৰা দি ৱাল পাৰ হৈ ক'ৰ পৰা আহিলি তই তাৰ পাই ৰুল সেন্দৰ ৰঙালাওৰ কচিৰ খেচি বাপ্পা ঐ যিহে ৱাল দিছি ভাবলো ৰঙালাও এটা চোৰ কৰোঁ আনো তাতে আমাৰ এইগিলা বন্ধানৰ এইগিলা পইচা দিব লাগে না সঞ্চাৰ পইচা কিবাৰ পইচা এটা চোৰ কৰোঁ বুলি গেলোঁ এটাও ৰঙালাও নাই দেখছে না কেনে খচ্চাৰ মানুহ সেন্দে কুবেছি নেকি চাওঁ তাপলি আছে নাই কুব নাই ভাগ্য ভাল কিবাকে দাউৰিছোঁ মই তোৰো আৰু কাম কৰি খাব নৰা হাতেই নাই নে ভৰিয়ে নাই হেলা তহঁতৰ দৰে মানুহ থাকাত খাই নাটকাই ভাল তই কি কৈছা কৈছোঁ মই এতিয়া গাড়ী চলাওঁ ড্ৰাইভিঙৰ কাম কৰি আছোঁ মই ভাড়া মাৰোঁ আমেৰিকাকলৈকে ভাড়া মাৰোঁ কালি মই থাইলেণ্ড যাই আহিছোঁ আৰু তাই টকা আৰু মই টকাৰ ওপৰত গাড়ীতে ঘূমি থাকোঁ টকাৰ গাড়ীতে মই এতিয়া আৰু প্ৰতিদিনে ডুবাই যাম ৰ মই এতিয়া মোৰ টকা কলিও অহংকাৰ কৰা আনো হৈ দিছোঁ কলিও কথাটো বেয়া এতিয়া মোৰ বহুত টকাৰ অভাৱ নাই মোৰ হয় নেকি মোক শিকে নেদেখাই ভাই তই নৰা তই দুৰ্বল এটা কিয় দুৰ্বল বডি দেখা নাই যিমান টকা লাগে সিমান দিম তই নৰা পাৰিবি মই পাৰিম দিবি না দিম 6 পেক হৈ দিম লগা অপেক্ষা কিয় ভগৱানত অপেক্ষা কৰিব নালাগে বলা মই গাড়ীখন উলিয়াই লৈ আহোঁ যা সোনকালতে আনিবি 500কে চলম ডুবাই মুম্বাই চব যাম কাষত এটা আঁতি বহি ল'ম এনেকুৱা ষ্টেৰিং ঘূৰম তোপান সোনকালে এখানে 700 তোৰ মোৰ লক্ষী যাচ্ছে লক্ষী আমাৰ দেখি এখানে কি কয় জানা আমাৰ গাঁৱত কি ঠেলা আমি এগুলা নামে শুনে না এখন মস্ত এটা শিক্ষি না নাকো মই তোক দেখাই দিওঁ এটা চাকা এডাল ষ্টেৰিং আৰু এডাল ব্ৰেক এনেকৈ টানি দিলি ৰখি যাব ৰখালটিটো নাযায় নাযায় অ'কে আছে 700 এইগিলা কিহৰ গাঠি ৰছীৰ গাঠি কালি যে থাইলেণ্ড যোৱা বুলি কৈছিলো তাতে 100 দিন হৈছে মোৰ এক চাইডে এটা বাপ্পা ঐ মই কেনেকৈ চলাম এখন মই তোৰ গৰু না নাই উমেশ তই তৰ মই এতিয়া উঠিম আগত দেখি তই চল উঠি Left, right, Papa, যা আর তই পাৰা হৈ গেলি কমপ্লিট মই তোক গোটেইখিনি শিকাই দিছোঁ এতিয়া তই কমপ্লিট আৰু পাৰিবি আৰু তই ডুবাই যা ক'ৰবাত যা যাবি খালি তই পাৰিবি খালি তই কালি আহিবি মাৰোৱালীৰ দোকানৰ পৰা চাউল 2 পেক আনিব লগা আছে তাকে যাব লাগিব ৰঙিয়াত আহিবি দে তই পুৰা কমপ্লিট পাৰা হৈ দিছে মই দিছোঁ তোক শিকে মোৰ শিষ্য আছে তোক মই শিক্ষাদান দি দিছোঁ আহিবি দে কালি নমস্কাৰ ভিডিঅ'টো চাই কেনে পেলাক জনাব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট যি কৰিব লগা আছে কৰিব আৰু চেনেলটো যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাওক
আৰু অলপ ছাবস্ক্ৰাইব কৰিলে আমাৰো ভাল লাগে দিয়ক দেচোন আপোনালোকে যিমানে মৰম দিব আমি সিমানে ভিডিঅ' দিব পাৰিম ভাল ভাল ভিডিঅ' আপোনালোকে যদি আমাক মৰম নিদিয়ে আমি ভিডিঅ' দিবলৈ উৎসাহ নাপাওঁ ধন্যবাদ আৰু আগলৈকেও আহি থকা ভিডিঅ'বিলাক চাই থাকিব আজিলৈকে ইমানেই ধন্যবাদ এই বল